हेलो गाइज वेलकम बैक टू माय यूट्यूब चेनेल मैं कविता आपनालोকক मोर कविता गुहाई चेनेलटोলৈ स्वागतम जनाइছোঁ। আজি ৰাতিপুৱাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই মানে কাম বন কৰি আজৰি হৈ গা পা ধুই এয়া মই ৰাতিপুৱাৰ চাহ কাপ হাতত তুলি লৈছোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিয়ে দিওঁ, যিহেতু আজি দেৱালী আৰু আপোনালোককো দেৱালীৰ শুভেচ্ছাটো জ্ঞাপন কৰোঁ। তো মোৰ ফালৰ পৰা আপোনালোকলৈ দেৱালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ এইবাৰ দেৱালীটো সকলোৱে অতি সুন্দৰকৈ পালন হয়। তেনেহ'লে আজি যিহেতু দেৱালী আৰু মই ভাবিলোঁ আজি কি কৰোঁ কি নকৰোঁ, সৰুকৈ এটা ব্লগকে বনাওঁ। তেনেহ'লে আশা কৰিছোঁ মোৰ ব্লগটো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব। ব'লক তেন্তে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মোৰ চাহ খাই লওঁ। ফিফি জলাবি নি? এটা নজলা না হ্যাঁ এটা নজলা না ভাইলা মুখে এটা জলাবলে মন গৈছে। জলা নজলা না হ্যাঁ এটা জলাবি এটা কেটে গ্রিন এটা নজলা না হ্যাঁ দেখো হ্যাঁ না হ্যাঁ এটা কেটে জলা দে না চা রাতে রাতে এটা এতিয়া এটা জলাবি চা না পুটো রাতে এটা 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 জল জলা দে চা দে না দে না চা এনাও এটা কেটে জলা দি দিমা এটা লাগে মই চাহ খাই একদম লাইট লগোৱাত এইবোৰ চব লাইট লগোৱাত অলপ সহায় কৰি দিলোঁ আৰু লাইট চাইট লগাই হৈ গ'ল। সেয়া ঘৰটো লগালোঁ আৰু এইপিনেও লগালোঁ আৰু এইফালেও লগোৱা হ'ল। লাইট চাইট লগোৱা হৈ গ'ল, মই অকণমান সহায় কৰি দিলোঁ আৰু এতিয়া যিহেতু লাইট চাইট লগোৱা হৈ গ'ল আৰু ভাবিছোঁ এতিয়া অলপ ফ্ৰেছ হৈ লওঁ। তেন্তে ব'লক অলপ ফ্ৰেছ হৈ লওঁ এতিয়া। ত' মই অলপ ফ্ৰেছ হৈ লওঁ। এতিয়া মই এয়া অলপ ধুনীয়া হৈ ওলাই আহিছোঁ আৰু অলপ পিছতে গধূলি হ'ব, বেলি পৰিছে আৰু এইফালে দেখিছেনে বেলি পৰিছে আৰু তাৰপিছত এয়া চাকি তাকি ধুই মেলি থৈ দিছোঁ। এয়া চাকি ধুই থৈ দিছোঁ এইপিনে। তাৰপিছত গধূলি হোৱাৰ লগে লগে চাকি বন্তি জ্বলাম আৰু একদম ৰেডি হৈ আছোঁ। মই এতিয়া এই কলিতাখিনি চাকিৰ কাৰণে কাটি লওঁ।
এতিয়া এইবোৰ লাইট চাইট জ্বলাই হৈ গ'ল। এতিয়া চাকি কেইকত জ্বলাই ল'ম আৰু তাৰ আগতে মই এবাৰ দেখুৱাই দিছোঁ আমাৰ পৰিৱেশটো এতিয়া কেনেকুৱা হৈ আছে। মই কিন্তু এইবোৰ লাইট চাইট জ্বলাই ভাল লাগে, কিন্তু এইবোৰ ফটকা ফুটোৱা কিবা বা মোৰ এইবোৰ বহুত ভয় লাগে আৰু মই এইবোৰৰ পৰা সদায় আঁতৰিয়ে থাকোঁ। লটাৰী খেলোঁ আৰু লাইট চাইট ডেক'ৰেশ্যন কৰি ভাল লাগে, সেইটো কাৰণে পোহৰৰ উৎসৱটো ভাল লাগে বাৰু তথাপিতো। আৰু আপোনালোককো কৈছোঁ একদম সাৱধান কিন্তু দেই এইবোৰ জ্বলাওঁতে, নহ'লে বিৰাট বেছি ভয় লাগে। বন্ধুসকল, তো এতিয়া মই লটাৰী খেলি মেলি আহিলোঁ আৰু এইবাৰ তেনেকৈ খেলো বেছি হোৱা নাই আৰু যিকেইটা খেলিলোঁ এইটো পালোঁ, এইটো এটা বাল্টি পালোঁ, দাইল পালোঁ আৰু জাৰ এটা পালোঁ আৰু চাবোন এপিচ পালোঁ আৰু চাওঁ আকৌ খেল হয় যদি খেলিমগৈ। তো বন্ধুসকল, আজি মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ বুলি ভাবিছোঁ। লটাৰী খেলিবলৈ গ'লোঁ, যাওঁতেও খোজকাঢ়ি যোৱা হ'ল, আকৌ আহোঁতেও খোজকাঢ়ি আহিলোঁ, চ' অলপ ভাগৰো লাগিছে আৰু এতিয়া সেইটো কাৰণে ভাবিছোঁ ব্লগটো ইমানখিনিতে সামৰি দিওঁ। তো মোৰ ব্লগটো যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়াই মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাব। তেন্তে আজিলৈ ইমানে, বাই বাই, গুড নাইট। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ জৰিয়তে।